কংসৰূপী বিউটি বাইলঙৰ নিৰ্দেশ মৰ্মে বলিয়া দতাল হাতী জোৰে জোৰে মেলি দিয়া হ'ল প্ৰজাৰ সাগৰত আৰু নিমিষতে আনন্দৰ উৎসৱ হৈ পৰিল ধ্বংসৰ ধুমুহা। প্ৰিয় দৰ্শকসকল, আমাৰ পূৰ্বৰ ঘোষণা অনুযায়ী আজি আমি আপোনালোকলৈ লৈ আহিছোঁ অসমৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী চুমকি কছাৰী অৰ্থাৎ বিউটি বাইলঙৰ দ্বাৰা অভিনীত ৰাসৰ দ্বিতীয়টো খণ্ড। অলপতে যোৰহাটস্থিত চাৰিগাঁও কলা মন্দিৰত অনুষ্ঠিত হৈ যোৱা এই ৰাসৰ প্ৰথমটো খণ্ডই যেনেদৰে আপোনালোকক আপ্লুত কৰিলে, আমি নিশ্চিত যে ইয়াৰ আজিৰ এই দ্বিতীয়টো খণ্ড আৰু আহিবলগীয়া আনকেইটা খণ্ডয়ো আপোনালোকক আৰু অধিক আপ্লুত কৰিব। সেয়ে আশা কৰিছোঁ কেৱল ছ'চিয়েল মিডিয়া জাৰ্ণালিজমত প্ৰকাশ পাবলগীয়া বিউটি বাইলঙৰ দুৰ্দান্ত অভিনয়ৰ এই ৰাসৰ আটাইকেইটা খণ্ডই আপোনালোকে সম্পূৰ্ণকৈ উপভোগ কৰিব। আৰু ভিডিঅ'সমূহ ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'সমূহ কেনে পালে সেয়ে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আমি আপোনালোকক জনাই দিব বিচাৰোঁ যে যিসকল দৰ্শকে এতিয়ালৈকে এই ৰাসৰ প্ৰথমটো খণ্ড উপভোগ কৰা নাই সেইসকলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া লিংকত গৈ প্ৰথমটো খণ্ড উপভোগ কৰিব পাৰিব। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্ণালিজিম, আহক দ্বিতীয়টো খণ্ড আৰম্ভ কৰোঁ।
নাই মোৰ আপত্তি তোমাৰ মুখলৈ চাই দিব পাৰোঁ মুক্তি দৈৱকী কিন্তু নাভাবিবা চলনাৰে কণ্ঠৰ কাৰ্য সিদ্ধি কৰিম বুলি অগ্নিধৰ নৰপতি ৰজা আমি আশ্ৰিত তোমাৰ He took it.